মই মন্মি মোৰ চৌকাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে বহুতেই বিচাৰি থকা এটা ৰেচিপি লৈ আহিছোঁ, পইতা ভাতৰ জুতি। মই পইতা ভাত কেনেকৈ বনাইছোঁ পিছৰ ফালে কৈ দিছোঁ আৰু পইতা ভাত সঁচাকৈ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। আজিকালি আমাৰ অসমীয়াৰ এই বস্তুবিধ বিদেশতো বহুত সমাদৰ লাভ কৰিছে। গৰমত পইতা ভাত খাওক আৰু নিৰোগী হৈ থাকক। সকলোৰে প্ৰিয় এই পইতা ভাতৰ জুতি আজি আপোনালোকে চাওকচোন। প্ৰথমতে মই কেইটামান কঁঠাল গুটি এখন টেৱাত এয়া দি পেলাই সেকি ল'ম। টেৱাখন মই গৰম কৰি ল'লোঁ, তাৰপিছত একেবাৰে জুইটো কমাই দিছোঁ। জুইত পুৰিলে খুব ভাল লাগে খাই, কিন্তু এতিয়া জুইত যিসকলে পুৰিব নোৱাৰে এনেকৈ টেৱাতে ইলুটি শিলুটি কৰি সেকি ল'ব। ঢাক মাৰি দিলে সোনকালে সিজে আৰু ঘনাই ঘনাই লৰাই থাকিব। চাব যেতিয়া সিজিব তেতিয়া অফ কৰি দিব। আৰু যদি সময়টো দেৰিকৈ থৈ দিয়ে টেৱাখনৰ ওপৰত তেতিয়া কঁঠাল গুটিটো বহুত কৰকৰীয়া টান হয়, পিটিকিবলৈ দিগদাৰ হয়। মই আপোনালোকক ছফ্ট হৈ আছে দেখুৱাই দিলোঁ ফালি পেলাই এটা। আৰু অলপমান কঁঠাল গুটি মই বাকলি গুচাই এনেকৈ তিয়াই ৰাখিছিলোঁ। ভিতৰৰ ৰঙা অংশখিনি মই এনেকৈ কটাৰীয়ে চুচি চুচি চাফা কৰি লৈছোঁ। আৰু গোটেইখিনি চাফা কৰি মই প্ৰেছাৰ কুকাৰ এটাত সিজাই ল'ম। এইখিনি চব কমপ্লিট চাফা কৰিলোঁ। এনেকৈ চাফা কৰি ল'লে পিটিকিবলৈ সুবিধা হয় বা খাবলৈও সুবিধা হয়। আৰু গোটেই কঁঠাল গুটিখিনি মই এটা প্ৰেছাৰত এনেকৈ ভৰাই লৈছোঁ আৰু নিমখ ব্যৱহাৰ নকৰোঁ। এতিয়া অকল পানী দি পেলাই মই 6-7টামান চিটি লগাই সিজাই ল'ম। কঁঠাল গুটি সিজে মানে মই কেইবাবিধো যিহেতু পিটিকা বনাম তাৰ বাবে সামগ্ৰীসমূহ যোগাৰ কৰি লওঁ। প্ৰথমতে এপিচ মাছত নিমখ হালধি সানি ল'লোঁ আৰু এখন টেৱা গৰম কৰি পেলাই নামমাত্ৰ তেল দিছোঁ, প্ৰায় আধা চামুচমানহে দিছোঁ আৰু ঘূৰাই দিছোঁ টেৱাখন। মাছ পিচ মই চেল' ফ্ৰাই কৰিম। জুইটো একেবাৰে কমাই ৰাখিছোঁ আৰু ঢাক মাৰি দিম যাতে সোনকালে সিজে। প্ৰায় 2 মিনিটৰ পিছত এবাৰ লুটিয়াই দিছোঁ। মচমচীয়া হৈছে প্ৰথম লুটিটো আৰু অকণমান তেল ঘূৰাই দিছোঁ। এই লুটিও যাতে মচমচীয়া হয়। আকৌ ঢাকি দিম 2 মিনিটমান। মাছ প্ৰায় সিজিছেই আৰু ইলুটি শিলুটি কৰি সেকি লোৱাৰ পিছত যাতে মাছ টুকুৰা স্মকি ফ্লেভাৰ আহে সেইকাৰণে মই এডাল চেপেনাৰে ধৰি পেলাই মাছ পিচ জুইত এনেকৈ সেকি দিছোঁ। খুব সুন্দৰ এটা গোন্ধ আহে, টেষ্টটো আহে। আৰু এতিয়া একেখন টেৱাতে মই চাফা কৰি ল'লোঁ আৰু কেইটামান জলকীয়া, নহৰু আৰু এটা বিলাহী দিছোঁ। মানে পুৰি লোৱা নিচিনাকৈ সেকি ল'ম। জলকীয়া আৰু নহৰু খুব সোনকালেই হৈ যাব। সেইখিনি এয়া হৈয়ে গ'ল আৰু মই এখন প্লেটত প্ৰথমতে কাঢ়ি ৰাখিম। বিলাহীটো আৰু অকণমান সময় লাগিব। আপোনালোকে জুইত পুৰো বুলি ক'লেও পুৰিব পাৰিব শলা এডালত দি। নহৰু আৰু জলকীয়াখিনি টেৱাত সুবিধা হয় যে সেইকাৰণে মই এনেকৈ ল'লোঁ আৰু অকণমান সোনকাল হ'বলৈ জুইত এনেকৈ ঘূৰাই দিছোঁ। বিলাহীও হৈ গ'ল। আনহাতে একেখন টেৱাতে মই কচু থুৰ, ভোট জলকীয়া আৰু নহৰু জোখমতে নিমখ দিছোঁ। ঢাক মাৰি ৰাখিছোঁ। এইখিনিও সিজালৈকে এয়া টেৱাতে সেকি ল'লোঁ আৰু অকণমান সিজিব লাগিব। এয়া চাওক হৈ গ'ল। মই এইখিনিও কাঢ়ি ল'ম। কচু থুৰো মোৰ হৈ গ'ল আৰু কেইখিলামান নৰসিংহ পাত লৈছোঁ। এইখিনি চাটনি আকাৰত মই অলপমান আধা খুন্দা কৰি ল'ম নহৰু আৰু পিঁয়াজ, কেঁচা জলকীয়া দি। এই যে টেৱাত সেকিছিলোঁ কঁঠাল গুটিকেইটা এয়া হৈ গ'ল চব। মই বাকলিখিনি গুচাই দিছোঁ। ৰঙা বাকলিটো এৰাই যায়, যিমানখিনি পাৰে এৰুৱাব আৰু যদি নেৰুৱালেও হ'ব। মোৰ কেইটামান এৰাই গৈছে, মই চাফা কৰি লৈছোঁ। আৰু যিহেতু পোৰা কঁঠাল গুটি হাতেৰে পিটিকিব নোৱাৰিব সেইকাৰণে মই এটা বুদ্ধি কৰি দিছোঁ। চব টুকুৰা টুকুৰকৈ কাটি মিক্সিত কাটি ল'ব, নহ'লে পটাত থেতালি ল'ব বা বেলনা মাৰি এডালত থেতালি ল'লেও হ'ব। এয়া চোন ভিতৰখিনি বহুত ফচফচীয়া হয়, কিন্তু পোৰা কঁঠাল গুটি পিটিকিবলৈ টান। মিক্সিত সৰু সৰুকৈ কাটি ল'লোঁ আৰু বিলাহী এটা যে মই পুৰি লৈছিলোঁ বাকলি গুচাই ল'ম এতিয়া। এই পিটিকাখনত বিলাহী পোৰা 1 বা 2টা দিব, খুব জৰুৰী। যিহেতু শুকান হৈ যায় খৰখৰীয়া সেইকাৰণে বিলাহীটো দিলে অলপ জুচি হয়, কোমল হয়। সেইকাৰণে এই পিটিকাখনত বিলাহী আপোনালোকে ব্যৱহাৰ কৰিলে আৰু সোৱাদ হয়। আৰু সকলোবিলাক পোৰা বস্তু ব্যৱহাৰ কৰিব, তেতিয়া পিটিকাখনৰ জুতি দুগুণে চৰে। মই নহৰু, কেঁচা জলকীয়াখিনি দি ল'লোঁ আৰু বিলাহীটো মই এয়া মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু এটা বিলাহীও দিব পাৰে।
এইখিনি সকলো দি লোৱাৰ পিছত মই মিক্সিত চাটনি বনাম। দৰকাৰ পৰিলে 1 চামুচমান পানী ব্যৱহাৰ কৰিব পাৰিব আৰু 2টা বিলাহী দিলে পানী দিবৰ আৱশ্যক নাই। জোখমতে নিমখ দিছোঁ আৰু অকণমান সৰিয়হৰ তেল দিছোঁ আৰু এয়া মিক্সিত ঘূৰাই দিলে আমাৰ এটা চাটনি হৈ যাব। চাটনি বা পিটিকা বোলে। এয়া মোৰ হৈ গ'ল। আপোনালোকক মই অলপমান দেখুৱাই দিছোঁ। চব ইমান সুন্দৰ হৈছে আৰু যিসকলে খাইছে জুতিটো গম পাইছে আৰু যিসকলে নাই খোৱা এবাৰ আপোনালোকে জুতি লৈ চাব। 1 নম্বৰ পিটিকা মোৰ হৈ গ'ল আৰু এতিয়া মই লাৰু বনাই এখন প্লেটত ৰাখি যাম। মই যে মাছ পিচ তেৱাত ভাজি লৈছিলোঁ, এতিয়া কাঁইটখিনি উলিয়াই লৈছোঁ। এখন কাটা চামুচেৰে দি এনেকৈ ৰুকি দিব, কাঁইটখিনি পৃথক হৈ যাব, গুচাবলৈ খুবেই ভাল। এনেকৈ গোটেই মাছ পিচৰ মই কাঁইটখিনি এয়া উলিয়াই লৈছোঁ আৰু ডাঙৰ কাঁইট যিডাল আছে তাৰ পৰাও মই ভালকৈ এৰুৱাই ল'লোঁ মঙহখিনি আৰু এতিয়া এইখিনি চব সিজোৱা কঁঠাল গুটি প্ৰেছাৰত যে সিজাইছিলোঁ হাতেৰে পিটিকিলে অলপ টান হৈ যায়। এতিয়া মই আপোনালোকক এটা বুদ্ধি দিছোঁ চব, এয়া পটেটো স্মেচাৰডালে এনেকৈ অকণমান হেঁচি দিব। খুব উজু হয়, নহ'লে হাতেৰে পিটিকিবলৈ অকণমান কষ্ট হয় কঁঠাল গুটি। আপোনালোকে যেনেকৈ সুবিধা হয় এনেকৈ পিটিকি ল'ব। মই প্ৰথমতে গোটেই কঁঠাল গুটিখিনি এয়া চব পিটিকি ল'লোঁ। এতিয়া এভাগ এভাগকৈ পিটিকা বনাবলৈ সুবিধা হৈ যাব। এনেকৈ ভাগ কৰি ল'ম আৰু এভাগ এভাগকৈ বনাই থাকিম। যিহেতু আমাৰ যোগাৰ কৰা সামগ্ৰীখিনি অলৰেডি হৈয়ে আছে। প্ৰথমতে বাতিত অলপমান কঁঠাল গুটি লৈছোঁ, অকণমান পিঁয়াজ দিছোঁ, মিহিকৈ কাটি জলকীয়া দিছোঁ, ভোট জলকীয়া দিছোঁ আৰু অলপমান খৰিচা দিম। মই খৰিচা ৰেচিপি আপোনালোকক দিছিলোঁ আগতে এটা, হয়তো চালে, যিসকলে নাই চোৱা চাবচোন। চাওক কেনেকুৱা ধুনীয়া বগা হৈ আছে আৰু অলপমান সৰিয়হৰ তেল দিছোঁ। এয়া 2 নম্বৰ পিটিকাবিধ আমাৰ হৈয়ে যাব ভালকৈ সানিলে। খৰিচা কঁঠাল গুটি খাই নিও ভাল লাগে। আন্দাজমতে নিমখ দিছোঁ। এইবাৰ 2 নম্বৰ পিটিকাও আমাৰ হৈ গ'ল। মই এটা লাডু বনাই প্লেটখনত ৰাখি যাম। এয়া 2 নম্বৰ হৈ গ'ল। এতিয়া 3 নম্বৰ বিধলৈ আহোঁ। একেটা বাতিতে অলপ কঁঠাল গুটি লৈছোঁ আৰু নিমখ দিছোঁ জোখমতে আৰু অলপমান দিছোঁ পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ, তিল দিছোঁ। এইখিনি চব তিল ভাজি পেলাই মই গুড়ি খুন্দি লৈছোঁ। আমি যেনেকৈ তিল পিঠা বনাবলৈ ভাজি পেলাই গুড়ি কৰোঁ তেনেকৈ গুড়ি খুন্দি লৈছোঁ আৰু অকণমান কেঁচা তেল দিছোঁ। এই পিটিকাবিধো খাবলৈ খুবেই ভাল লাগে। কঁঠাল গুটিৰ লগত তিল দি পেলাই পিটিকা, কেঁচা সৰিয়হৰ তেল দিয়া তিল আৰু কঁঠাল গুটিৰ এই পিটিকাখনো খাই সঁচাকৈ খুবেই ভাল লাগে। এবাৰ ট্ৰাই কৰি চাবচোন। এয়া হৈ গ'ল 3 নম্বৰ পিটিকা। এইবাৰ আহোঁ 4 নম্বৰ ভাগলৈ। একেটা বাতিতে আৰু অলপমান কঁঠাল গুটি লৈছোঁ, মাছখিনি যে উলিয়াই থৈছিলোঁ সেই মাছখিনি দি দিলোঁ। এয়া পিঁয়াজ দিছোঁ, অকণমান জলকীয়া দিছোঁ, সৰিয়হৰ তেল দিছোঁ, জোখত নিমখ দিছোঁ। এয়া পিটিকি লৈছোঁ। এইবাৰ কঁঠাল গুটিৰ লগত মাছৰ পিটিকা। মাছ আপোনালোকে ডাইৰেক্ট পুৰিও দিব পাৰে, খৰিকাত দিও দিব পাৰে, যেনেকৈ ইচ্ছা, বা সিজাইও দিব পাৰে। যেনেকৈ জুতি লওঁ বুলি ভাবে ল'ব পাৰে। এয়া 4 নম্বৰ পিটিকা হৈ গ'ল। এবাৰ 5 নম্বৰ পিটিকালৈ আহোঁ মই। একেটা বাতিতে মই কচুথুৰখিনি লৈ লৈছোঁ, যিখিনি তেৱাত মই সেকি লৈছোঁ আৰু অলপ মাছ দি যে পিটিকিছিলোঁ কঁঠাল গুটিখিনি তাৰ বাহি আছিলে সেয়া মিলাই দিলোঁ। গতিকে ইয়াত কচুথুৰ থাকিলে, মাছ থাকিলে, কঁঠাল গুটি থাকিলে আৰু নিমখ আগতে মিলোৱা আছিলেই যিহেতু, সেইকাৰণে মই অকণমান সৰিয়হৰ তেল দিছোঁ। আৰু এইবিধ পিটিকাও খাই খুব ভাল লাগে। কচুথুৰ আৰু মাছ আৰু লগতে কঁঠাল গুটি আৰু অকণমান নেমু চেপি দিছোঁ। জ্বলা টেঙা আৰু এই পিটিকা সঁচাকৈ মানে কি ক'ম আৰু খুবেই ভাল পাব। এয়া 5 নম্বৰ পিটিকা মোৰ ৰেডি হৈ গ'ল। নহৰু, কেঁচা জলকীয়া, নিমখ দি পেলাই নৰসিংহ পাতখিনি আধা বটা কৰি লৈছিলোঁ। তাতে অলপমান কঁঠাল গুটি পিটিকা দিছোঁ আৰু অলপমান সৰিয়হৰ তেল দিছোঁ আৰু মিক্সিত এয়া এবাৰ ঘূৰাই দিলতে আমাৰ 6 নম্বৰ পিটিকা হৈ গ'ল। নৰসিংহ চাটনিৰ লগত কঁঠাল গুটি পিটিকা মিলাই এনেকৈ খাই চাবচোন, ইমানেই ভাল লাগে আপোনালোকে জুতি পাহৰিব নোৱাৰিব।
ৰেচিপিবিলাক কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু ইমানখিনি পিটিকা মই আজি কিহৰ লগত খাম গম পালেই, এয়া পঁইতা ভাতৰ লগত কঁঠাল গুটিৰ পিটিকা। আৰু পঁইতা ভাতখিনি মই কেনেকৈ বনালোঁ জানেনে? আমি সকলোৱে জানো, তথাপিতো মই কৈ দিছোঁ। আগদিনা ৰাতিয়ে মই এটা চিচাৰ পাত্ৰত ৰৈ যোৱা ভাতখিনি দি পেলাই মই তাত পানী দি থলোঁ, ফিল্টাৰ পানী, আৰু ৰাতিটোৰ ভিতৰতে সুন্দৰ ফাৰ্মেণ্টেশ্যন হৈ এতিয়া টেঙা হৈ আছে পিছদিনাখনলৈ। গতিকে ইয়াকে কয় আচল পঁইতা ভাত। নিশ্চয় আপোনালোক সকলোৱে ইয়াৰ জুতি ভাল পায় আৰু আজি মোৰ ষ্টাইলেৰে আপোনালোকে পঁইতা ভাতৰ জুতি লৈ চাবচোন আৰু কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।